এয়া আমি আজি বিপুল দাসৰ ঘৰত নাম ধৰিবলৈ আহিছোঁ। তেখেতে যোৱা পৰহি অৰ্থাৎ সোমবাৰে শাওণ মাহৰ লাষ্ট সোমবাৰ, গতিকে তেখেতে এই পূজাভাগ কৰিছিল ইয়াতে নিজৰ ঘৰতে শিৱ মন্দিৰ তেখেতৰ। গতিকে আৰু আজি আমাক দুনিভঙা নাম বুলি ফালে নাম এভাগ ধৰিবলৈ আমাৰ আয়তীসকলক মাতিছে। গতিকে আমি আজি ইয়াতে নাম ধৰিবলৈ আহিছোঁ। এই মন্দিৰটো তেখেতসকলৰ চোতালতে হয়। খুব ধুনীয়া লাগে মন্দিৰটো, খুব ধুনীয়াকৈ সজাই পৰাই লৈছে। এয়া তেখেতসকলৰ গৃহিণী নিৰদা দাস। নিৰদা, এই মন্দিৰটো তোমালোকৰ কিমান বছৰ হ'ল ইয়াতে বনাব? 5 বছৰ হ'ল। প্ৰতি বছৰে ইয়াতে মানে পূজা পাতল কিবা কৰি থকা নেকি? অঁ, কৰি থকা যায়। আৰু মানে আগলৈকে কৰা এটা ভাৱ এটা আছে। অঁ, ঠিক আছে। এয়া আমাৰ আয়তীসকল নাম ধৰিবলৈ আহিছে। গোটেইখিনি আয়তী আহি পোৱা নাই, অলপ বাট চাইছে, সেইকাৰণে অলপ পিছত গোটেইখিনি আহিব। ইয়াত তেখেতসকলৰ ঘৰৰ মালিক হয় এয়া বিপুল দাস। আপোনালোকৰ এই মন্দিৰটো নিজা হয়নে? চোতালতে নিজা। কিমান বছৰ হ'ল ইয়াতে মন্দিৰটো বনাব? 5 বছৰ হ'ল। মানে ইয়াতে প্ৰতি বছৰে পূজা পাতল কৰে নেকি? এইদৰে শিৱ পূজা 2বাৰ কৰা গ'ল। আগলৈকে কৰাৰ কিবা এটা ইচ্ছা আছে? ভগৱানে নিশ্চয় মনোবল দিলে যাব। সুন্দৰ। আপোনালোকৰ চোতালতে মন্দিৰটো বনাইছে, খুব ধুনীয়া। আৰু এখেতসকলৰ ঘৰৰ পৰিৱেশটো খুব ধুনীয়া, দেখিছেনে? ইয়াৰ ঘৰৰ চাৰিমে খুব ধুনীয়া, ছাইডত এইবিলাক ফুল দিছে, খুব ধুনীয়া ধুনীয়া ফুল। এয়া ঘৰৰ পৰিৱেশ। আচলতে পৰিয়ালৰ সংখ্যা কম। এখেতৰ ল'ৰা ছোৱালী 2জনে, ছোৱালী এজনী, ল'ৰা এজন। খুব ধুনীয়া পৰিৱেশৰ মাজত এই মন্দিৰটো স্থাপন কৰিছে। চাৰিওফালে ফুল, খুব ধুনীয়া এটা, দেখিছেনে? এয়া মন্দিৰটো খুব ধুনীয়া লাগে। মন্দিৰটো ইয়াতে তেখেতসকলে বনাই লৈছে। ইয়াতে পূজাভাগ প্ৰতি বছৰে কৰি থাকে। আমি আজি ইয়াতে দুনিভঙা নাম বুলি নাম গাবলৈ আহিলোঁ। ইয়াৰ পিছত আমি নাম এভাগ গাম। আজিলৈ ইমানতে।